অক্টোবৰ মাহটোৱে এইবাৰ কেৱল উৎসৱেই নহয়, লৈ আহিছে নাগৰিকৰ বাবে ইটোৰ পিছত সিটো নিয়ম। প্লাষ্টিক নিষিদ্ধকৰণ আৰু নতুন যান-বাহনৰ আইনৰ লগতে সংযোজিত হৈছে আৰু কেইবাবিধো নিয়ম, যিবোৰ আপুনি পালন কৰাটো বাধ্যতামূলক। অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা নতুন নিয়ম অনুসৰি সলনি কৰিব লাগিব আপোনাৰ হাতত থকা ড্ৰাইভিং লাইচেন্স আৰু পঞ্জীয়নৰ প্ৰমাণপত্ৰ। নতুন নিয়মৰ অধীনত একে ৰঙৰ হ'ব লাগিব ড্ৰাইভিং লাইচেন্স আৰু আৰচি। ড্ৰাইভিং লাইচেন্স আৰচিটো মাইক্ৰ'চিপৰ লগতে সংযোজিত হ'ব QR কোড। ইফালে ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰহণ কৰিছে নতুন নিয়ম, যাৰ অধীনত নিৰ্দিষ্টতকৈ কম জমাৰাশিৰ বাবে থকা জৰিমনা 80%লৈকে কমি যাব। লগতে মেট্ৰ' চিটিত 10টা আৰু অন্য চহৰত 12টালৈ বিনামূলীয়া লেনদেনৰ সুযোগ পাব গ্ৰাহকে। হোটেল উদ্যোগলৈ সুখৰ খবৰ আনিছে এই বছৰৰ অক্টোবৰে। এতিয়াৰ পৰা 1000 টকালৈকে দৰৰ হোটেলৰ ৰুমত নালাগে GST। লগতে 7500 টকা দৰৰ হোটেলৰ ৰুমৰ বাবে GST 12%লৈ কমাই দিয়া হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহৰ ওপৰত নতুন নিয়ম প্ৰয়োগ কৰাৰ বাবে কমি আহিব গৃহ ঋণ, গাড়ী ঋণ আৰু ব্যক্তিগত ঋণৰ সুদৰ হাৰ। তাৰ পাছতে ক্ৰেডিট কাৰ্ডৰ পৰা পেট্ৰল ডিজেল ল'লে 0.75% ধন ঘূৰাই পোৱা নিয়ম উঠাই লোৱা হৈছে। 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা নতুন পেঞ্চন নীতিৰ অধীনত 7 বছৰ সেৱা সম্পূৰ্ণ কৰি যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয়, তেন্তে পৰিয়ালক দৰমহাৰ সমানেই পাব পেঞ্চন। মুঠৰ ওপৰত এইবাৰ অক্টোবৰ একে সময়তে উৎসৱ আৰু নিয়মৰ মাহ।